বাইদেউ আকৌ এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি গ'লো আৰু দেখিছে আমাৰ পিংকিবা পুৰা নাচনি দেখুৱাওঁ আপোনালোকক মই ভিডিঅ' ক্লিপ আচলতে আজি এটা দেওবাৰ কিন্তু আমি ইউনিভাৰ্চিটি আহিছোঁ আৰু কি কাৰণে আহিছোঁ আপোনালোকক কৈ দিছোঁ আমাৰ জেনেৰেল ফ্ৰেছাৰ্ছ আহি আছে চ' অডিশ্যন হৈ আছে মানে ইউনিভাৰ্চিটিত এটা ষ্টেণ্ডাৰ্ড থাকে চবেই মানে ফ্ৰেছাৰ্ছত নাচোঁ বুলি ক'লেও নাচিব নোৱাৰে তাত মানে টেলেণ্ট থকা সকলক আগতীয়াকৈ নিৰ্বাচন কৰা হয় তাৰপিছত কৈ দিওঁ অকণমান যাৰ টেলেণ্ট আছে সি পাব একদম উখল মাখল পৰিৱেশ এতিয়া আমাৰ ইউনিভাৰ্চিটি ব'লক আমি দেখুৱাম কোনে কেনেকৈ মানে পাৰফৰ্মেঞ্চ কৰিছে কোন কেনেকৈ মানে নাচিব জেনেৰেল ফ্ৰেছাৰ্ছত অডিশ্যনখিনিও আমি দেখুৱাম কিন্তু জেনেৰেলৰ কাৰণে আপোনালোক সাজু হৈ থাকক আৰু মানে যিসকল নতুন হয় তেওঁলোকে মানে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মানে জেনেৰেল ফ্ৰেছাৰ্ছ কি মই ধুনীয়াকৈ শেষৰ ফালে কৈ দিম আমাৰ এই আয়োজনত মানে কি আছে কম্পিটিশ্যন বা কিবা কিবি আছে আপোনালোকক চব কথা ডিটেইলছত ক'ম আহক ভিডিঅ'টো শেষলৈকে চাই লওঁ আৰু শেষত আপোনালোকে গম পাই যাব ঠিক আছে ব'লক প্ৰস্তুতি আমাৰ জেনেৰেল ফ্ৰেছাৰ্ছৰ কাৰণে তো আপোনালোকে চাই থাকিবৰ কাৰণে ভিডিঅ'বিলাক চাই থাকিব যাবলৈ ওলাইছে আমি এটা বেড নিউজ বুলিয়ে কৈছোঁ মানে অডিশ্যন দিবলৈ আহিছিলোঁ হেৰিয়াৰ জেনেৰেল ফ্ৰেছাৰ্ছৰ কাৰণে আমাৰ কবিতা আবৃত্তিৰ কাৰণে জেনেৰেল ফ্ৰেছাৰ্ছৰ অডিশ্যন দিবলৈ আহিছিলোঁ আৰু অডিশ্যন মানে মোক দিবলৈ নিদিলে এইটো কাৰণে দিবলৈ নিদিলে কাৰণ মই পাৰ্টিচিপেট কৰিছোঁ বেষ্ট ফ্ৰেছাৰ্ছত আমি আমাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা 30 গৰাকীয়ে বেষ্ট ফ্ৰেছাৰ্ছৰ কাৰণে চিলেক্টেড হৈছে আৰু তাৰ ভিতৰত ময়ো এগৰাকী গতিকে সেইটোকে দিম আৰু ছাৰে সেইটোতে ফ'কাছ কৰিব ক'লে কি হয় নাজানো পাওঁ নাপাওঁ এইটো পাছৰ কথা কিন্তু কথাটো হ'ল কি মই যে পাৰ্টিচিপেট কৰিবলৈ পাইছোঁ এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা চ' অকণমান বেয়াও লাগিছে ওলাই মেলি আহিছিলোঁ অডিশ্যন দিম বুলি অডিশ্যনটো দিবই নাপালোঁ তথাপিও ছাৰে খুব ধুনীয়াকৈ বুজাই দিছে আমাৰ দিগ্বিজয় ছাৰে যে মানে মই কিয় পাৰ্টিচিপেট কৰিব নালাগে কাৰণ মানে টাইমবিলাকৰ খেলি মেলি হৈ যাব পাৰে আৰু যিহেতু মানে একেদিনাখনেই আছে গতিকে এটাতে ফ'কাছ কৰিবৰ কাৰণে কৈছে আৰু আটাইতকৈ আমাৰ ইণ্টাৰেষ্টিং বস্তু এটা আছে সেইদিনাখন আপোনালোকে ভিডিঅ' চাই পেলাই নাপাহৰিব আমাৰ ডিজে নাইট আছে ডিজে নাইট পুৰা নাচিম আৰু আপোনালোকক দেখাম আপোনালোকেও নাচি থাকিব মনৰ ভিতৰতে আপোনালোকে কিন্তু ইনচাইড আউটচাইডত নাচিব আপোনালোকক খুব এনজয় কৰিব তো আমাৰ ভিডিঅ'বিলাক চাই পেলাই নাপাহৰিব আৰু যিসকল নতুন হয় তেওঁলোকে মোৰ ভিডিঅ'বিলাক পাই দিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাইক শ্বেয়াৰ কৰি দিব দেই ছোৱালীজনী আগবঢ়াই নিব বহুত টেলেণ্টেড মানে কথা কোৱা টেলেণ্ট আছে ভাল ছোৱালী মানুহ আগবঢ়াই দিয়ক আপুনি ইউনিভাৰ্চিটি চব দেখিবলৈ পাব চব থেংক ইউ ছ' মাছ আৰু আজিলৈ ভিডিঅ'ত তেতিয়াহ'লে ইমানতে সামৰণি কৰিছোঁ বাই বাই